গুড ইভিনিং এণ্ড ৱেলকাম বেক টু হিমান ব্লগছ। আগত অলপ সুন্দৰ ভ্লগৰ এতিয়া আপোনালোকে স্বাগতম জনাইছোঁ। বাকী হয় আপোনালোকে ঠাণ্ডাৰ বা কাপচন চাই গ'ল যে আজি ভ্লগটো কি বাজে আছে। তো ভ্লগটো আজি নহয় বাৰু 3 মানৰ ভ্লগ হ'ব। তো গাইজ আজিৰ পৰা আৰম্ভ হৈছে হ'ব তাৰমানে আমাৰ গাঁৱৰ সভা আৰম্ভ হৈছেই বাৰু। তো পৰৰ পৰা আৰম্ভ হৈছে। তো এতিয়া আছে গধূলা ধুইলা। তো বঢ়িয়াকৈ অলপ কিবা কিবি দেখি দিম, দোকান চোকানো দিছে কিবা কিবি। তো আমাৰ গাঁৱৰ ইমান ডাঙৰ সভা নহয় যদিও আৰু গাঁৱৰ সভাৰ ভ্লগ নবনালেই হ'ব না। তো দেখি আছোঁ। তো বল গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ অলপমান হবাত তাৰমানে আমাৰ এনেকৈ লাইট চাইট তাৰমানে আৰু নেদে আৰু প্লেট চেট আৰু লাইটৰ। তো এইবাৰ দিলাক দেখোন কিবা এটা অলপ ডাঙৰ কৰিছে দিয়ক। আৰু এইবাৰ গাইছ কিন্তু বেলেগ লাইট দিছে দেই, হোৱাৰে হোৱা। আৰু এইবাৰ মানে ইয়াতে আৰু দোকান দিছে আৰু আত্মসহায়কবিলাকে আৰু বঢ়িয়াকৈ ৰবা আৰু ইয়াতে বঢ়িয়াকৈ দোকানখন দি আছে। তো বঢ়িয়া আৰু গুড ইভিনিং গাইছ। আৰু যি সভাত দ্বিতীয় দিন আৰু বঢ়িয়াকৈ ইয়াতে হোম চুম পৰি আছে, যি হ'ল হোম আৰু বঢ়িয়াকৈ এখন হ'ল ৰবা আৰু ভিতৰত দেখি যাওঁ দেখি আছোঁ। আৰু গাইছ মই মানে আৰু তাৰমানে হোম পুৰা কমপ্লিটে হৈছে। তো তাতে হোম পুচছি। তো বঢ়িয়াকৈ ফটো এটা লৈ যাওঁ ৰ'ব। আৰু ইয়াতে খুৱাই আছে মানে ৰাজহুৱা ভোগ মানে খিচিৰি আৰু বঢ়িয়াকৈ খাই লওঁ। আৰু কৈছোঁ তোমাৰ বনাই লোৱা চিষ্টাৰ হৈ দিয়ক। আৰু এই বোলে এইবাৰ মেট্ৰিক দিব, এই লাষ্ট নাইট খিচিৰি খাব আহিছে। গুড ইভিনিং। তো গাইজ বঢ়িয়াকৈ দিপৰাটো খিচিৰি খাই আহিলোঁ। ঘৰৰ ফটো চটা লৈ কিনে এতিয়া আছে দে ফটা। তো বঢ়িয়াকৈ আহিলোঁ। তো এতিয়া বঢ়িয়াকৈ ধুইলা আঠফো গধূলা হ'ল আৰু। তো এতিয়া ধুইলা আঠফো ধুইলা চাব যাম। তাৰপিছত আছে নাটক। তো বঢ়িয়াকৈ খোলা পাতি আছে দে গাইজ নাটক মানে। তো বঢ়িয়াকৈ যাই আছোঁ, পাঠশালা নাটক আছে বঢ়িয়াকৈ দেখি আছোঁ আৰু দে। আৰু গাইছ আহি পালোঁ সভাৰ খালা। আৰু ইয়াতে এখন মঞ্চতে হ'ব মানে আৰু নাটক মানে খোলা পাৰ্টি। তো আমাৰ ভাষাত খোলা পাৰ্টি বুলি কৈ দিয়ক। তো আপোনালোকৰ কি ফালে কয় নাজানো আৰু। ধন্যবাদ হৈছে। আৰু গাইছ আজিকালি মানে আৰু সৰু থিয়েটাৰতো মানে মিনি থিয়েটাৰতো মানে আৰু আগত দেখি নাচপা কৰিছে। তো ডাঙৰ থিয়েটাৰকো মানে তল পেলাই দিছে আৰু। আৰু গাইছ কপিৰাইটৰ বাবে গানটো দিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ।
গাইছ আৰু আজি হৈছে সভাৰ 3 নম্বৰ দিন মানে শেষৰটো দিন তো আজি আছে তাৰমানে নৃত্য প্ৰতিযোগিতা তো বলক অলপ নৃত্য প্ৰতিযোগিতা দেখুৱাই আৰু গাইছ কালি সেইখন মঞ্চতে হ'ব মানে আৰু নৃত্য প্ৰতিযোগিতা তো বঢ়িয়াকৈ প্ৰতিযোগী আহিছে মুঠতে মানে আৰু মানে প্ৰতিযোগিতাখন আৰম্ভ হোৱা নাই আৰু গাইছ এইটোৱে আছিল তাৰমানে আমাৰ সভাৰ অন্ত কাৰ্যসূচী তো এনেকৈয়ে পাৰ হৈ গ'ল আমাৰ গাঁৱৰ সভা তো গাইছ আজি ব্লগটো প্ৰায় আজি মানে এইকেইদিনৰ ব্লগটো প্ৰায় এইখিনি আছিল যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ইমানখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইছ